নমস্কাৰ বন্ধুসকল, আপোনালোকে প্ৰায়ভাগেই বিবাহৰ জোৰা কোন ৰাশিৰ লগত আহে জানিব বিচাৰি আছিল। আপোনালোকে বহুতেই আমাৰ লগত কণ্টেক্ট কৰিছিল। এই ভিডিঅ'টো আজি আমি বিবাহৰ জোৰা সম্পৰ্কে বনাইছোঁ। আজি আমি বৈদিক জ্যোতিষ মতে দৰাৰ ৰাশি অনুযায়ী কোন ৰাশিৰ কইনাৰ লগত জোৰা আহে সেই বিষয়ে জানিম। আচলতে দৰা কইনাৰ বিবাহৰ জোৰা চাবলৈ হ'লে দৰা আৰু কইনাৰ কুষ্টি বা কুণ্ডলী মিলাই চাব লাগে। ইয়াত 8টা স্তৰ বা ভাগ আছে। প্ৰত্যেক স্তৰতে কিছুমান নম্বৰ আছে। টোটেল নম্বৰ 38। যদি আপোনাৰ আৰু আপোনাৰ কইনাৰ কুষ্টি মিলাই চালে 38ৰ ভিতৰত 18 বা 18তকৈ ওপৰত নম্বৰ পায়, তেতিয়াহ'লে বিবাহ প্ৰশস্ত হয়। এই ভিডিঅ'টোত আমি শুভ বিবাহৰ জোৰাবোৰক 3টা ভাগত ভাগ কৰিছোঁ: ৰাজযোতক জোৰা, উত্তম জোৰা আৰু মধ্যম জোৰা। আৰু যিবিলাক ৰাশি আপোনালোকৰ বিবাহৰ বাবে বৰ্জনীয় আৰু অশুভ সেইবিলাকো আমি উল্লেখ কৰিছোঁ। আহক জানি লওঁ। আপুনি যদি মেষ ৰাশিৰ ল'ৰা, মেষ, মিথুন, মকৰ, কুম্ভ আৰু কৰ্কট ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজযোতক বা শ্ৰেষ্ঠ জোৰা আহে। ধনু ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ উত্তম জোৰা আহে। মীন আৰু বৃশ্চিক ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বৰ্জনীয় ৰাশি হ'ল বৃষ, সিংহ, কন্যা আৰু তুলা ৰাশি। আপুনি যদি বৃষ ৰাশিৰ দৰা, বৃষ, কৰ্কট, সিংহ, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজযোতক বা শ্ৰেষ্ঠ জোৰা আহে। মকৰ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। মীন ৰাশি আৰু বৃশ্চিক ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মিথুন, কন্যা আৰু ধনু ৰাশিৰ ছোৱালী। আপুনি যদি মিথুন ৰাশিৰ দৰা, মিথুন, সিংহ, কন্যা, মীন আৰু মেষ ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজযোতক বা শ্ৰেষ্ঠ জোৰা আহে। কুম্ভ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। মকৰ আৰু বৃষ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল কৰ্কট, তুলা, বৃশ্চিক আৰু ধনু ৰাশি। আপুনি যদি কৰ্কট ৰাশিৰ দৰা, কৰ্কট, কন্যা, তুলা, মকৰ, মেষ আৰু বৃষ ৰাশিৰ ছোৱালীৰ লগত ৰাজযোতক বা শ্ৰেষ্ঠ জোৰা আহে। মীন ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। মিথুন আৰু ধনু ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশি। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। আপুনি যদি সিংহ ৰাশিৰ দৰা, সিংহ, তুলা, বৃশ্চিক, বৃষ আৰু মিথুন ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজযোতক বা শ্ৰেষ্ঠ জোৰা আহে। মেষ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে।
কৰ্কট আৰু মীন ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল কন্যা, ধনু, মকৰ আৰু কুম্ভ ৰাশি। আপুনি যদি কন্যা ৰাশিৰ দ্বাৰা কন্যা, বৃশ্চিক, ধনু, মীন, মিথুন আৰু কৰ্কট ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। বৃষ ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ উত্তম জোৰা আহে। সিংহ আৰু কুম্ভ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মেষ, তুলা আৰু মকৰ ৰাশি। আপুনি যদি তুলা ৰাশিৰ দ্বাৰা তুলা, ধনু, মকৰ, কৰ্কট আৰু সিংহ ৰাশিৰ ছোৱালীৰ লগত আপোনাৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। মিথুন ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। কন্যা আৰু বৃষ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মেষ, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশি। আপুনি যদি বৃশ্চিক ৰাশিৰ দ্বাৰা বৃশ্চিক, মকৰ, কুম্ভ, বৃষ, সিংহ আৰু কন্যা ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। কৰ্কট ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। তুলা আৰু মেষ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মিথুন, ধনু আৰু মীন ৰাশি। আপুনি যদি ধনু ৰাশিৰ দ্বাৰা ধনু, কুম্ভ, মীন, কন্যা আৰু তুলা ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। সিংহ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। কৰ্কট আৰু বৃশ্চিক ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মেষ, বৃষ, মিথুন আৰু কুম্ভ ৰাশি। আপুনি যদি মকৰ ৰাশিৰ দ্বাৰা মকৰ, মীন, কৰ্কট, তুলা আৰু বৃশ্চিক ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। কন্যা ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। ধনু আৰু মিথুন ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মেষ, বৃষ, মিথুন আৰু কুম্ভ ৰাশি। আপুনি যদি কুম্ভ ৰাশিৰ দ্বাৰা কুম্ভ, মেষ, বৃশ্চিক আৰু ধনু ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। তুলা ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। মকৰ আৰু কন্যা ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে। আপোনালোকৰ বিবাহৰ বাবে বৰ্জনীয় ৰাশি বা অশুভ ৰাশি হ'ল মিথুন, কৰ্কট, সিংহ আৰু মীন ৰাশি। আপুনি যদি মীন ৰাশিৰ দ্বাৰা মীন, বৃষ, মিথুন, কন্যা, ধনু আৰু মকৰ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ ৰাজজাতক বা শ্ৰেষ্ঠ জোৰা আহে। বৃশ্চিক ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ উত্তম জোৰা আহে। কুম্ভ আৰু সিংহ ৰাশিৰ ছোৱালীৰ লগত আপোনালোকৰ মধ্যম জোৰা আহে।
আপোনালোকৰ বিবাহৰ বাবে অশুভ ৰাশি বা বিবাহ বৰ্জনীয় ৰাশি হ'ল মেষ, কৰ্কট আৰু তুলা ৰাশি।